নমস্কাৰ সমূহ অসমবাসী ৰাইজক অসমীয়া জনাক চেনেললৈ স্বাগতম জনাইছোঁ। অজয় নগৰ এইটো নামেৰে তেওঁক বহুতেই নাজানে, কিন্তু কেৰী মিনাটি বুলি ক'লেই ভাৰতৰ লগতে বিভিন্ন দেশেও জানে। ইউটিউব জগতৰ ধ্ৰুৱতৰা কেৰী মিনাটি তথা অজয় নগৰ। কিবা এটা কৰা, কিবা এটা হোৱা, দৃঢ় বিশ্বাস থাকিলে লগতে কষ্ট কৰিলে সেই লক্ষ্যত উপনীত হ'ব পাৰি। তাকেই প্ৰমাণ কৰি দিলে কেৰী মিনাটিয়ে। জানো আহক কেনেকৈ সফলতাৰ উচ্চ শিখৰলৈ গ'ল কেৰী মিনাটি। জানো আহক আজিৰ অজয় নগৰৰ জীৱন গাথা। এইখিনিতেই জনাই দিছোঁ যে যোৱাটি প্ৰশ্ন সীতাৰৰ লাকি বিজেতাসকলক এই ভিডিঅ'টোৰ শেষত ঘোষণা কৰা হ'ব। আৰু আজিৰ প্ৰশ্নটি হৈছে কেৰী মিনাটিয়ে অন কেমেৰাত প্ৰথমে কাক ৰোষ্ট কৰিছিল। ইয়াৰ উত্তৰ ভিডিঅ'টোৰ মাজতে আছে, গতিকে পলম নকৰি আৰম্ভ কৰিছোঁ। কেৰী মিনাটিৰ জন্ম হয় 12 জুন 1999 চনত হাৰিয়ানাৰ ফৰিদাবাদত। কেৰীৰ মা দেউতা আৰু এজন ককা আছে। কেৰীৰ স্কুলীয়া জীৱন দিল্লী পাব্লিক স্কুলৰ পৰা আৰম্ভ হয়। কেৰীয়ে 12 বছৰ বয়সতেই প্ৰথমে ইউটিউব চেনেল বনায়, যিটোত কেৰীয়ে বিভিন্ন ধৰণৰ টিউটৰিয়েল ভিডিঅ' আপলোড কৰিছিল। কেৰীৰ প্ৰথম চেনেলটো হৈছে ষ্টিল ফেয়াৰ্ছ, যিটো চেনেল এতিয়াও আছে, কিন্তু সেইটো চেনেল বেছি আগবাঢ়িব নোৱাৰিলে। তেওঁ তেতিয়া কম বয়সৰ হোৱা বাবেই ভিডিঅ'বোৰত মানুহে বেছি গুৰুত্ব নিদিলে, কিন্তু তেওঁ হাৰ মানিলে আজি কেৰী মিনাটি বুলি কোনেও নেজানিলেহেঁতেন। সেই কম বয়সতেই দৃঢ় সংকল্প লৈছিল, কিবা এটা কৰিব লাগিব ইউটিউবত। সেইবাবেই এটা চেনেলত বিফল হোৱাৰ পিছত এডিক্টেড A1 নামৰ আন এটা চেনেল খুলি ল'লে, যিটো এটা গেমিং চেনেল আছিল। এই চেনেলটোত কেৰীয়ে কাউণ্টাৰ ষ্ট্ৰাইক খেলিছিল আৰু ভিডিঅ'বোৰ আপলোড দিছিল। এই ভিডিঅ'বোৰত কেৰীয়ে ছানী দেওল আৰু হৃতিক ৰোশনৰ ভইচত কমেণ্ট্ৰি কৰিছিল, কিন্তু সেই সময়ত ভাৰতত বহুত কম মানুহেহে গেমিং ভিডিঅ' চাইছিল। প্ৰথম অৱস্থাত কেৰীৰ যি 100-200 ছাবস্ক্ৰাইবাৰ আছিল, সেয়া কেৱল ছানী দেওল আৰু হৃতিক ৰোশনৰ ফানি কমেণ্ট্ৰি শুনিবলৈহে চাইছিল। সেইবাবেই কেৰীয়ে চেনেলটোৰ নাম সলনি কৰি কেৰী দেওল ৰাখিলে। ইয়াৰ পিছত কেৰীয়ে গেমিঙৰ লগতে ৰোষ্টিঙো আৰম্ভ কৰিলে। তেওঁ সৰু সুৰা আৰ্টিষ্টবোৰক ৰোষ্ট কৰিবলৈ আৰম্ভ কৰিলে, যিটোৰ প্ৰেৰণা এজন আমেৰিকান ইউটিউবাৰৰ পৰা পাইছিল। তাৰ পিছতেই ভাৰতত ৰোষ্টিং আৰম্ভ হ'ল। এনেকুৱা কণ্টেণ্ট মানুহে ভাল পাবলৈ ধৰিলে আৰু তেওঁ ইউটিউব জগতত লাহে লাহে আগবাঢ়িবলৈ ধৰিলে। 2016ত কেৰীয়ে চেনেলটোৰ নাম আকৌ এবাৰ সলনি কৰি কেৰী মিনাটি কৰিলে আৰু সেইখিনি সময়তেই বিবিকি ফাইন্স যথেষ্ট জনপ্ৰিয় হৈ পৰিছিল। কেৰী মিনাটিয়ে তেওঁক ৰোষ্ট কৰিলে। কেৰী মিনাটিৰ এই ভিডিঅ'টো বহুতেই আঁকোৱালি ল'লে আৰু তেওঁৰ চেনেলত ছাবস্ক্ৰাইবাৰ বৰষুণৰ দৰে আহিবলৈ ধৰিলে। 2014 চনৰ পৰা 16 চনলৈকে কেৰী মিনাটিৰ চেনেলত 50,000ৰ ভিতৰতহে ছাবস্ক্ৰাইবাৰ আছিল, কিন্তু বিবিকি ফাইন্সক ৰোষ্ট কৰাৰ পিছত ছাবস্ক্ৰাইবাৰৰ সংখ্যা 100Kৰো অধিক হ'ল। এনেদৰে কেৰীয়ে বুজি পালে যে মানুহে কি চাই ভাল পায়। তেওঁ গেম প্লে ৰোষ্টিঙৰ পৰা ফেচ কেম ৰোষ্টিং আৰম্ভ কৰিলে, য'ত কেৰীয়ে নিজৰ এক্সপ্ৰেছনৰ দ্বাৰাই মানুহৰ মন জয় কৰিছিল। এনেদৰে কেৰীয়ে আগবাঢ়ি আজি বৰ্তমানৰ অৱস্থা পালে। আজিলৈ এইখিনিয়েই। এনেকুৱা ধৰণৰ ভিডিঅ' প্ৰতিদিনেই উপলব্ধ হয় কেৱল অসমীয়া জনাক চেনেলত, গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ফ্ৰেণ্ডছ, যোৱাটি প্ৰশ্ন সীতানৰ লাকি বিজেতা কেইগৰাকী হৈছে দেৱজিৎ বৰা, নিশামণি নাথ আৰু নিউ ভিডিঅ'। আজিলৈ আহিছোঁ, ধন্যবাদ।